মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি এটা কথা জানো যে ভাৰতবৰ্ষত ব্ৰিটিছে শাসন কৰিছিল এটা দীৰ্ঘ সময়, আৰু দীৰ্ঘ সময় ধৰি এই ব্ৰিটিছৰ শাসনে ভাৰতবাসীৰ আৰ্থ-সামাজিক জীৱন দুৰ্দশাগ্ৰস্ত আৰু বিপদগ্ৰস্ত কৰি তুলিছিল। ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়নত ব্ৰিটিছৰ মনোভাৱ আছিল সম্পূৰ্ণ উদাসীন। যথেষ্ট পৰিমাণে প্ৰাকৃতিক সম্পদ থকা স্বত্বেও দেশৰ অৰ্থনীতি অতি পিছপৰা আছিল। গতিকে স্বাধীনতা লাভৰ পিছত ভাৰতবৰ্ষৰ জাতীয় চৰকাৰে অৰ্থনৈতিক পুনৰ্গঠন আৰু বিকাশ সাধন আৰু সাধাৰণ মানুহক দাৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত কৰি জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত কৰাৰ বাবে পৰিকল্পনাৰ গুৰুত্ব অনুভৱ কৰিব পাৰিছিল, আৰু সেই উদ্দেশ্যেৰেই প্ৰধানমন্ত্ৰীক অধ্যক্ষ হিচাপে লৈ 1950 চনৰ মাৰ্চ মাহত ভাৰতীয় পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল, আৰু এই আয়োগে 1951 চনৰ 1 এপ্ৰিলৰ পৰা ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আৰম্ভণি কৰিছিল। এতিয়া কথা হ'ল কি, এই ভাৰতবৰ্ষৰ যি পৰিকল্পনা আছিল সেয়া আছিল গণতান্ত্ৰিক পৰিকল্পনা, যে ভাৰতবৰ্ষৰ দৰে এখন উন্নত ৰাষ্ট্ৰৰ সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে অৰ্থনৈতিক পৰিকল্পনাৰ বাহিৰে তাৰ বাদে কোনো বিকল্প কিন্তু নাছিল। যিহেতু দীৰ্ঘদিনীয়া বিদেশী শাসনৰ শোষণ আৰু অৱহেলাৰ ফলস্বৰূপে দেশখনৰ আৰ্থ-সামাজিক অৱস্থা সম্পূৰ্ণভাৱে বিপৰ্যস্ত হৈ পৰিছিল। গতিকে দেশৰ প্ৰাকৃতিক সম্পদৰ পূৰ্ণ ব্যৱহাৰ, উন্নয়নৰ আন্তঃগাঁথনিৰ সৃষ্টি, কৃষিখণ্ডৰ উন্নতি, মূলধন গঠন আৰু উদ্যোগীকৰণৰ অত্যন্ত প্ৰয়োজন আছিল, আৰু পঞ্চবাৰ্ষিক পৰিকল্পনা অবিহনে এই সকলোবোৰ সম্ভৱপৰ নাছিল। আৰু সেইকাৰণেই পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল, আৰু পৰিকল্পনাৰ মাধ্যমেৰে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আৰম্ভণিৰ লগে লগে সমগ্ৰ দেশজুৰিৰ এটা উন্নয়নৰ বাতাবৰণ সৃষ্টি হৈছিল।